নমস্কাৰ ওয়েলকাম এণ্ড ওয়েলকাম বেক মাই চেনেল। আৰু আহি আছোঁ আমি ইয়াত ডিব্ৰুগড় অভিমুখে। ইফালে ভিডিঅ' কৰা নহ'লে বাৰু, হ'লেও এনেকৈ ফটো দুকপিমান ল'লোঁ আৰু এয়া অপেক্ষা হস্পিটেলত আমি অপেক্ষা কৰি আছোঁ। আৰু আহি এয়া ছাৰৰ ঘৰ পালোহি, এয়া খালোঁ আৰু এনেকৈ সন্ধিয়া। আৰু ৰাতিপুৱা আমি আহিলোঁ এইফালে এয়া তামোলবাৰী চাহ বাগিচা। এইফালে মিষ্টাৰ দেউৰী মিছেছ দেউৰী ফটো ছেশ্যন চলি আছে। আৰু আমি একপি মাৰি ল'লোঁ ধুনীয়াকৈ, একপি নহয় কেইবাকপিও মাৰি ল'ব। তাৰপিছতে এনেকৈ আহিলোঁ আৰু ফটো ছেশ্যন হোৱাৰ পিছত আহি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সেই ঘৰটো তেওঁ য'ত আছিলে, তেওঁলোক থকা ঘৰটোৰ ওচৰত ভিতৰলৈ সোমাবলৈ নিদিয়ে বাৰু, আমি বাহিৰৰ পৰা এনেকৈ ফটো মাৰিলোঁ। তাৰপিছত ঘৰটো এনেকৈ চাওক কিমান সুন্দৰ হৈ আছে, সংৰক্ষণ কৰি ৰাখিছে বাৰু। তাৰপিছত এইফালে আৰু আমি চাৰি পগলা। বতৰটো পিছে খুবেই বেয়া, বৰষুণ দি আছিলে, একদম ওলাবলৈ একো মন যোৱা নাছিলে ক'লৈকো। খোজকাঢ়ি অহা কথাই আছিলে, কিন্তু বৰষুণ দিয়াৰ কাৰণে আমি যেনিবা গাড়ীতে আহিলোঁ আৰু এইফালে কিমান ধুনীয়া পৰিৱেশ দেখিছেনে, চাৰিওফালে সেউজীয়া সেউজীয়া, এইফালে ওখ ওখ শিৰি গছ আৰু এনেকুৱা এটা মাজেদি এইটো ৰাস্তা। ইমান ভাল লাগিছে আচলতে গৈ পেলাই, কিন্তু খোজকাঢ়ি অহাহেঁতেন আৰু বেছি ভাল লাগিলেহেঁতেন। বতৰটো বেয়া কাৰণে আমি খোজকাঢ়ি আহিবলৈ নহ'লে, এনেকৈ আহিলোঁ আৰু। আৰু এখন তামোলবাৰী চাহ বাগিচাৰ আমি ফেক্টৰী চালোঁহি। ইফালে ছাইডত আছিলে ফেক্টৰীটো, আৰু ফটো মাৰিবলৈ নহ'লে কাৰণ নিদিয়ে ফটো চটো মাৰিবলৈ তেনেকৈ। আৰু এই ফেক্টৰীৰ পৰা এনেকৈ ওলাই আহি ইফালে এয়া দেখুৱাই দিছোঁ কাকুদা, ইফালে আমাৰ দীপ্তি বাইদেউ আৰু আমাৰ ছাৰ, আৰু সেইফালে ছাইডলৈ এয়া ফেক্টৰী। ওচৰৰ পৰা ফটো চটো মাৰিবলৈ তেনেকৈ সোমাবলৈ নিদিয়ে বাৰু, সেইদিনাখন দেওবাৰ আছিলে যে। আৰু সেইফালে এইটো আগৰৱালাদেৱৰ ঘৰটো, এয়া কিমান সুন্দৰ লাগিছে দেখিবলৈ, ইমান ধুনীয়া পৰিৱেশ। আৰু ভিডিঅ' কৰা নহ'লে আৰু গুচি আহিলোঁ আমি। মোৰ মনটো সেইটো সময়ত বেয়াও লাগি আছিলে গুচি অহাৰ কাৰণে, সেইকাৰণে আৰু ভিডিঅ' কৰা নহ'লে। আৰু এয়া বাই বাই ডিব্ৰুগড়। আমি লখিমপুৰলৈ যাওঁগৈ আৰু ডিব্ৰুগড়ৰ পৰা। এইফালে এইখন উৰাজাহাজ ওচৰতে থকা নিচিনা লাগিছে, কিন্তু ওচৰতে নহয়। আৰু এয়া এনেকৈ আমি আহিলোঁ আৰু একদম মেইন ৰাস্তাৰ পৰা গোটেই ডিব্ৰুগড়খনক চাহ নগৰী বুলি ক'লেও মিছা কোৱা নহ'ব চাগে। কিমানখন আছে চাহ বাগিচা, হিচাপ কৰাৰে মানে ভিডিঅ' তেনেকৈ কৈ দিবলৈ অসম্ভৱ আৰু। তাৰপিছত আমি আহি সোমালোহি এইফালে জগন্নাথ মন্দিৰ। এইখনতে আছিলে ডিব্ৰুগড় চেণ্টাৰ নোপোৱা আগতে আৰু। এইফালে দীপ্তি মাকহঁতে কিবাকিবি মানে দীপ্তি শাহুৱেকে কিবাকিবি কিনি ল'লে। এইফালে দেউৰীদাই বজাই দেখুৱাইছে, আৰু এইগৰাকীয়েও বোলে ময়ো পাৰিম চাবা, তেওঁ বাহিৰলৈ ফুৰাব লাগে, ভিতৰলৈ পেটলৈ ভৰাবলৈ বিচাৰি আছে। তাৰপিছতে হাঁহি চলি গ'ল আৰু আমাৰ এয়া অৱশেষত পাৰিলেগৈ বাইদেৱে। তাৰপিছতে এনেকৈ মেইন ফাটকখনৰ কাষতে আমি ফটো মাৰিলোঁ, সেইফালে এয়া মুখ্য ভাগ। আৰু এনেকৈ ফটো চটো মাৰি যাবলৈ ওলাইছোঁ আৰু ঘৰলৈ। আৰু এইফালে সেইখিনি ম'হ দেখিছেনে, মানে বগীবিল দলংখন নুঠোঁতেনি এই খালী পথাৰখনত একদম জাকে জাকে ম'হ গৰু। আৰু এইফালে এয়া বগীবিল, ইমান যে দীঘল দলংখন। আচলতে বাৰিষাত দেখিবলৈ বৰ ধুনীয়া লাগে, উৰ্ধৰ পৰা মুধলৈ পানী হৈ থাকে। এতিয়া পিছে গোটেই শুকাই আছে আৰু মাজত সুঁতিকেইটা ওলাই আছে। বাকী ভাল লাগিছে দেখিবলৈ। এয়া দীপ্তি মাক, মানে শাহুৱেক কাকুদাৰ মাক। বোলে সিয়া কাঞ্চনজংঘা সিটো পাৰে, মানে ডিব্ৰুগড়ৰ ফালে সিটো পাৰে। দেখিবলৈ কিমান ধুনীয়া লাগিছে। আমি ৰখাই অলপ দেৰি ৰৈ ফটো ছেশ্যন কৰি ল'লোঁ, ভিডিঅ' বনালোঁ অকণমান। তাৰপিছত আৰু এয়া
আৰু আহি থাকোঁতে আমি পালোঁ মাজুলী পোৰামাটিৰ গোন্ধৰ চাহ, কিন্তু এয়া নৰ্মেল চাহৰ নিচিনাকৈ বনাই দিলে আমাক। লগত মানে দোকানতে স্কেম কৰি দিলে আৰু তেনেকুৱাই হ'ল ঘটনাটো, কিন্তু একো নাই, চলি গ'ল আৰু। তাৰপিছত আহি আৰু বেলেগ ভিডিঅ' কৰা নহ'লে, আমি ঘৰ আহি পোৱালৈ প্ৰায় 7টা মানেই বাজিলে। আৰু আজিলৈ আহোঁ, বাই বাই।